হেল্ল' বন্ধুসকল, মই ইকৰাম হুছেইনে কৈ আছোঁ। মই আজি আপোনালোকক দেখুৱাম হোৱাটছএপত মেছেজ লিখোঁতে কেনেকৈ হেলনীয়াকৈ লিখিব পাৰি। হয়তো আপোনালোকৰ কিছুমান গ্ৰুপত বা কিছুমান পাৰ্চনেলি মেছেজ আহে, হেলনীয়াকৈ লিখে। আপোনাৰো হয়তো মন, সেয়া মই আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ আজি। প্ৰথমে আপোনালোকে হোৱাটছএপত ক্লিক কৰিব। এইটো হোৱাটছএপত মই ক্লিক কৰিছোঁ। তাৰপিছত যিটো নাম্বাৰত বা যিটো গ্ৰুপত মেছেজটো দিব আপোনালোকে সেইটো ক্লিক কৰিব। এইটো চাওক, মই লিখিছোঁ যে কি খবৰ বুলি। এয়া চাওক, এইটো সাধাৰণ মেছেজ যেনেকৈ যাব লাগে সেনেকৈ গৈছে। আপোনালোকে যিহেতু হেলনীয়াকৈ লিখিব বিচাৰিছে, এইটো চাওক, মোৰ হেলনীয়া হৈ গৈছে। এইটো চাওক, সাধাৰণতে হেলনীয়া হৈছে। আৰু এটা ষ্টাইল আছে, আপোনালোকে চাব পাৰে। এইটো আপোনালোকে ক্লিক কৰিব। প্ৰথমে তাত লিখিব যে THANK বুলি লিখি দিলে আৰু নেক্সট পেজটো দিব। চাওক, এটা বেলেগ এটা ষ্টাইল হৈছে। ধন্যবাদ। মোৰ ভিডিঅ'টো যদি ভাল পায় আপোনালোকে লাইক দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।